মই কোকৰাঝাৰ চাৰ্কেলৰ আণ্ডাৰত নেকি মই লাট মণ্ডল 19 নম্বৰ লাট মণ্ডল মোৰ এই লাটত 19 নম্বৰ লাটত দৌৰামাৰী জাউলীয়াপাৰা মজাবাৰী থালেৰবাৰী হৰ্ণাগুৰি এনেকৈ গাঁও আছে আৰু কি এতিয়া মোৰ লাট হিচাপত মোৰ এই গাঁৱতো মোৰ ঘূৰিব লাগিব বানপানীৰ কাৰণে আৰু এইপিনে নন বিপিএলৰ কাৰণে চাউল দিয়া হৈছিল কেঁচা বুট দিয়া হৈছিল সেইটোবিলাকৰ কাৰণে মই গাঁওবুঢ়াৰ ওচৰত গৈছিলোঁ জাউলীয়াপাৰা ৰঞ্জন গাঁওবুঢ়াৰ ঘৰত তেতিয়া এই এফিআৰবিলাক ল'বৰ কাৰণে গৈছিল আৰু মোৰ নিজৰ কামৰ কাৰণে গৈছিল আৰু ইয়াতে ট্ৰাইবেল বেল এণ্ড ব্লক যে পৰে সেইটোৰ বিষয়ে কোনো মুছলিম বা কোনো মানুহ মই ইয়াৰ পৰা এৰি যাব লাগিব বুলি এইবিলাক মই কোৱা নাই মই নিজৰ কামত গৈছোঁ আজিৰ দিনত অভিযোগ আহিছে এজন চৰকাৰী লাট মণ্ডলী তেনেকৈ কথা কৈছে অভিযোগ সিহঁতে বনাই ক'ব পাৰে গাঁওবুঢ়াই কিবাটো দিব যিহেতু যাৰ ঘৰত গৈছোঁ ৰঞ্জন গাঁওবুঢ়া তেখেতে দিব প্ৰমাণটো মই কিহৰ কাৰণে গৈছোঁ দৌৰামাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আণ্ডাৰত পৰে দৌৰামাৰী গাঁৱটো দৌৰামাৰী পৰে জাউলীয়াপাৰা পৰে মজাবাৰী পৰে গোটেই মোৰ লাটটোৱে ট্ৰাইবেল বেল্ট আপুনি তাত যাই মানুহবিলাক কৈছে নেকি ইয়াত ট্ৰাইবেল বেল্টৰ পৰা আপুনি যাব লাগে নাই এইটো কথা মই কোৱা নাই কেনেকৈ ক'ম মই এইটো মোৰ হাতত কোনো নাই মোৰ ওচৰত কোনো অৰ্ডাৰ নাই না কোনটোলৈ ক'ম মই অৰ্ডাৰ থাকিলেহে ক'লে হয় মই খালি মুখেদি ক'লে হ'ব নেকি আপুনি যদি কোৱা নাই বস্তুবিলাক কেনেকৈ ওলাল আপোনাৰ নামত কোনটো এইটো বনাব পাৰে সিহঁতে আগৰ পৰা অলপতো শুনা পাই আছে না মানুহবিলাক এতিয়াতো মই লাট মণ্ডল গ'লে সিহঁতে সন্দেহ কৰিব পাৰে এইটোৱে আৰু কি দিব পাৰে সিহঁতে মইতো আৰু ইয়াত কি মই গাঁওবুঢ়াৰ গৈছোঁ ৰঞ্জন গাঁওবুঢ়াই নিজে ষ্টেটমেণ্ট সেই কাৰণে কৈছোঁ একো খোৱা নাই মোৰ হাতত একো নাথাকিলে মই ক'ব পাৰোঁ নেকি এইবিলাক মই একটা লাট মণ্ডল হৈ এইটো ক'ব পাৰিম নেকি ইমান বছৰ চাকৰি কৰিলোঁ তাতে এই 2012ত মৰি আছিলোঁ তেতিয়াও কিমান ইয়াৰ পৰা উচ্ছেদ হৈ গ'ল সিহঁতে আকৌ মানে চৰকাৰে আনিল ভাল কথা সিহঁতক শ্বিফটিং দিলে আমি দিলোঁ এইবিলাক লাট মণ্ডল হৈ এজন মানুহ যাতে বাদ নকৰে সেই হিচাপত আমি দিলোঁ